ব'লা তুমি তুমি কি ভাল মই পোৱা কবিতা লিখি ভাল পাওঁ আৰু তুমি হয় নেকি ময়ো কবিতা লিখি ভাল পাওঁ তুমি কি পঢ়ি আছা BA ছেকেণ্ড ইয়েৰ আৰু তুমি মই অসমীয়াত মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ আচৰিত তাৰ পাছতো মোৰ ঘৰ ধেমাজিৰ সৰু গাঁও এখনত সৰুতে মা দেউতাক হেৰুৱালোঁ তাৰপিছত খুৰাই পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলে চাকৰিৰ কত ইণ্টাৰভিউ দিলোঁ তথাপি ক'তোৱেই নাপালোঁ তাৰপিছত যোৰহাট আহিলোঁ আৰু দেখিছাই নহয় একো নাই দিয়া যি কৰিছা ভালে কৰিছা কাম কৰিহে খাইছা তোমাৰ নামটোৱে সোধা নাই নহয় মোৰ নামটো ৰদালি আৰু তোমাৰ মোৰ নাম বকুল আজি কলেজ নোযোৱা নেকি মানে মই ৰিক্সাখন তাতে ৰাখি তোমাৰ বাবে ৰৈ আছিলোঁ ভেঙাটো আজি দেওবাৰ আজি অফিচ কলেজ চব বন্ধ লাগে নাজানা নেকি তুমি তই ইয়াত তই মই বাৰু ইয়াত কিন্তু তই ইয়াত যে আজিকালি মই ইয়াতে থাকো নহয় হয় নেকি কি কৰ তই ইয়াত সৰুকৈ কাম এটা আৰম্ভ কৰিছো বঢ়িয়া দে ভালেই কৰিছ গাঁৱৰ পৰা ওলাই আহি যে কিবা এটা কৰিছ এতিয়া ইয়াত মনে বিচৰা কিবা এটা কৰিব পাৰি আৰু ইয়াত যদি কিবা অসুবিধা হয় মোক কবি ঠিক আছে হ'ব কি হ'ল আজি বৰ মনটো ভাল যেন লাগিছে কি হ'ল নোকোৱা যে কোৱা আকৌ আজি মোৰ জন্মদিন কি কোৱা ৰখোৱাচোন ৰখোৱা ৰখোৱা ৰখোৱা
শুনিছো তোৰ বোলে দিন ভাললৈ আহিছে। কিনো কথা ক? দিন ভাল বেয়া বুলি কোনো কথা নাই, আগৰে কথা আছিলে। হ'লেও ঐ সেইফালে চাচোন, সৌজন কিবা চিনাকি চিনাকি যেন লাগিছে। যা যা যা, একো নহয় যা। তই তোৰ ৰুম ইয়াত নেকি? মোৰ ৰুম ইয়াতে, সৌটো মোৰ ৰুম। মোৰ একেবাৰে ওচৰত, মই ইয়াতেই থাকোঁ। বাকী ঘৰত ভালনে সকলোৰে? সকলোৰে ভাল। ঐ শুনচোন, তই আগৰ কথাবোৰ পাহৰি গলি নেকি? ইমান কিয় নিষ্ঠুৰ হৈ গলি? মই তোমাক কথা এটা ক'ম বুলি ভাবিছোঁ। তুমিতো বেয়া নোপোৱা? নাপাওঁ কোৱা। মানে মই তোমাক যেনেকে ভাল পাওঁ তুমিও মোক ভাল পোৱা ন? আৰে তুমি আকৌ এইবোৰ কি কৈছা? মোৰ তোমাক ভাল লাগে। মই তোমাৰ কামবোৰত সদায় ইনস্পায়াৰ কৰোঁ। সেই বুলি তুমি কেনেকৈ ভাবিলা মই যে তোমাক ভাল পাওঁ? মানে মই তোমাক যেনেকৈ ভাল পাওঁ তুমিওতো তেনেকৈ ভাল পোৱা চাগে ন? চোৱা, তোমাৰ আৰু মোৰ মাজত ষ্টেটাছৰ কোনো মিল নাই। গতিকে তুমি এইবোৰ কথা মোৰ আগত কোৱাটো মই নিবিচাৰোঁ। কি ভাবিছ? ভবা কথাবোৰ জানো সঁচা হয়? হ'বও পাৰে। সেইবাবে মই নাভাবোঁ। ভাবিব লাগিব। শৈশৱৰ সেই বুজা নুবুজা সময়ৰ মৰমবোৰ মই আকৌ উভতাই আনিম।